হয় যোৱা 2021-22 বৰ্ষৰ গুডউইল আঁচনিৰ এটা কাম মই কৰিছিলোঁ। তেতিয়া ধৰ্মনাৰায়ণ দাস ইএম আছিলে আৰু ইএমে মোক কামখিনি কৰিবলৈ দিছিলে, ইএম ডাঙৰীয়া কৰিবলৈ দিছিলে। তো কামটো কৰাৰ পিছত কামটো বেলেগৰ নামত আছিলে, এজন ঠিকাদাৰৰ নামত আছিলে আৰু ধৰ্মনাৰায়ণ দাসে কৈছিলে যে এজন ঠিকাদাৰজন মোৰ বন্ধু হয়, তই কামখিনি কৰি দিয়া, তুমি কামখিনি কৰি দিয়া। তো মই সেই কথা মতে 2 কিলোমিটাৰ 100 নাম্বাৰ 1 বগৰীকুটিৰ ৰাস্তাৰ কাম কৰিছিলোঁ আৰু কামটো মই সেইমতে কথা মতে মই সম্পূৰ্ণ কৰিলোঁ। তো যেতিয়া বিল হৈছে, তো বিল হোৱাৰ পিছত মানে মই ইএম ডাঙৰীয়াক জনালোঁ যে এনে কথা, আপুনি ঠিকাদাৰৰ বিল হৈছে, মই গম পাইছোঁ, আপুনি আলোচনা কৰক, পইচাটো দিব লাগে। তো তেওঁ তেতিয়া ক'লে যে নাই, মই ঠিকাদাৰক ফোন কৰিছিলোঁ, ঠিকাদাৰে ফোন ৰিচিভ কৰা নাই, মোৰ ফোনে ৰিচিভ নকৰে, মই ক'ৰ পৰা পইচা দিম, ক'ত পইচা দিব, তেওঁ মোৰ ফোনে ৰিচিভ নকৰে, পইচা আৰু নিদে, তোৰ পইচাটো মাৰা গ'ল, তেনেকৈ ক'লে। তো মই ক'লোঁ নাই, এইটোতো কথা নহয়। তো মই ঠিকাদাৰৰ লগত যোগাযোগ কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু ঠিকাদাৰজনে কৈছে যে মই মোৰ পৰা ধৰ্মনাৰায়ণ দাসে ইএমএ এখন গাড়ী, মই ইনোভা গাড়ী তেওঁক মোৰ পইচা, তোমাৰ পইচাৰ বদলি এখন ইনোভা গাড়ী দিয়া হৈছে তেওঁক, আৰু তেওঁ তোমাৰ পইচাটো মোৰ তাতে মানে কামৰ যিখিনি পইচা পোৱা এইখিনি পইচা মই ইনোভা গাড়ী দি দিছোঁ আৰু তোমাক তেওঁ পইচা দি দিব। তো ধৰ্মনাৰায়ণ দাসক যেতিয়া মই কথা পাতিলোঁ, তেখেতে মানে কথাখিনি মানে সঠিক উত্তৰ নিদিয়ে আৰু অলপ এৰাই চলে মোৰ পৰা। তো এৰাই চলাতে মই আমাৰ তামোলপুৰ জিলাৰ সভাপতি ডাঙৰীয়াকো মই জনাইছিলোঁ আৰু আমাৰ তেতিয়া ইএম আছিল ৰণেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া, তেখেতেও গম পায়। তেখেত দুজনক জনোৱাৰ পিছত তেখেতে মই একেলগে আমাৰ নাগজুলি মণ্ডল সভাপতি আছিল ৰামবাস্তলা ডাঙৰীয়া, আমি 4জনে 5জনে একবাৰ আলোচনাও কৰিলোঁ। তেতিয়া তেখেতে স্বীকাৰ কৰিছে যে মই পইচাটো সোনকালে ওলাই দিম। তো আজি 2021-22 বৰ্ষৰ কাম, আজি মোটামুটি 4 বছৰ হৈছে। 4 বছৰ ধৰি তেখেতে মোৰ কামৰ এই পইচাখিনি দিয়া নাই আৰু বৰঞ্চ মোৰ পইচা দি তেখেতে ইনোভা গাড়ীখন আনি চলাই আছিলে আৰু গাড়ীখন সেই ঠিকাদাৰৰ নামতে আছে, ধীৰাজ বৰগোহাঁই, তেওঁৰ নামতে আছে। তো ঠিকাদাৰেতো ঠিকাদাৰৰ লগত একচুৱেলি মোৰ মতলব নাই, মই ঠিকাদাৰে কামটো কৰিবও দিয়া নাছিলে, কামটো ইএমএ কৰিব দিছিল আৰু ইএমক ঠিকাদাৰৰ পৰা ইএমএ গাড়ী লৈ আহিছে ধৰ্মনাৰায়ণ দাসে। তো তেখেতক মই যেতিয়া কওঁ তেখেতে এৰাই চলে, সেইকাৰণে মই মোৰ ভাইটি সেইদিনা হয়তো গাড়ী পইচা বিচাৰিছিলে আৰু তেখেতে এইবাৰ ইলেকশ্যনতো যিহেতু বিজেপিৰ প্ৰাৰ্থিত্ব মই লাভ কৰিছিলোঁ আৰু মই বিজেপিৰ পৰা ইলেকশ্যন খেলিছোঁ, তেখেতে টিকেট পোৱা নাই। তো তেখেতে কি কৰিছে, বিজেপিৰ বিৰোধ কৰিছে, মানে ইউ পিপলৰ হৈ কাম কৰিছে, ইউ পিপলৰ হৈ কাম কৰিছে। সেইকাৰণে মানে মোৰ যিহেতু পইচা পাওঁ, সেই পইচাৰ বদলি গাড়ীখন মানে যিহেতু তেওঁৰ নামত নায়েই গাড়ীখন দি যোৱা, যিহেতু ঠিকাদাৰে দিছে গাড়ীখন তোমাক, গাড়ীখন থৈ যোৱা। তো তেনেকৈ অলপ হেৰি কৰাৰ পিছত আৰু গাড়ীখন ধৰাৰ আগতে আমি আৰক্ষীৰ লগত যোগাযোগ কৰিছিলোঁ আৰু লিখিতভাৱে আৰক্ষীক দিছিলোঁ আৰু আৰক্ষীক জনোৱাৰ পিছত গাড়ীখন আমি নাগজুলি বজাৰত পাইছোঁ। পোৱাৰ পিছত আৰক্ষীক খবৰ দি কিনে আৰক্ষীক চমজাই দিয়া হৈছে গাড়ীখন, মই গাড়ীখন নিজে ধৰা নাই, আৰক্ষীক চমজাই দিয়া হৈছে। তেখেতে মোৰ বিৰুদ্ধে এই গাড়ীৰ বিষয়ে কিবা এটা মানে নিউজ কৰিছে, এইটো 28 তাৰিখৰ ঘটনা। তো আজি বহুত দিন হ'ল, আজি 4 তাৰিখ হয়। তো তেনেকুৱা ধৰণৰ মানে তেখেতে যিবোৰ মানে যুক্তি দেখুৱাইছে যে তেওঁ বিজেপিৰ কাৰ্যকৰ্তা, তেওঁৰ পিছত মই যিখিনি মানুহ দেখা পাইছোঁ এটাও বিজেপি কাৰ্যকৰ্তা নহয় আৰু তেওঁ এইবাৰ বিজেপিৰ হৈ কাম কৰা নাই। তেওঁ বিজেপিত আছিল, 10 বছৰ বিজেপিয়ে তেওঁক ইমানখিনি দিছে আৰু সেই মানে টিকেট নোপোৱাৰ লগে লগে সিহঁতে মানে কেনেধৰণৰ বিজেপি মই ধৰিব পৰা নাই। তেওঁ মানে বিজেপিৰ হৈ কাম নকৰি তেখেতে তেওঁৰ যিটো চিৰশত্ৰু আছিল, তেওঁ একদিন কৈছিলে যে তেওঁক বোলে কিডনেপ কৰিছিল ৰবীন বালা বিশ্বাস, সেই ৰবীন বালা বিশ্বাসৰ হৈ কিনে এইবাৰ ভোট দিবলৈ কৈছে। আৰু এটা মানে খুব মানে ভাল কথা যে তেওঁৰ ভাইটি উত্তম দাস এইবাৰ কেণ্ডিডেট আছিলে, নিজৰ ভাইক তেখেতে মানে নিজৰ ভাইটিক ছাপোৰ্ট কৰা নাছিলে। তেওঁৰ কিডনেপাৰ যিজন আছিলে সেই কিডনেপাৰজনক ছাপোৰ্ট কৰিলে আৰু ট্ৰেক্টৰৰ ছবিত ভোট দিব দিলে আৰু তেওঁৰ লগত পিছফালে যিখিনি মানুহ আছে গোটেইখিনি সেই ট্ৰেক্টৰৰ ছবিৰ ছাপোৰ্টাৰ হয়। তো তেখেতে বিজেপিৰ কাৰ্যকৰ্তা বুলি কৈছে, কিন্তু দেখাত মানে হেৰি মানে কথাত বিজেপি, কিন্তু সেই তেওঁৰ চৰিত্ৰ, তেওঁৰ কাম গোটেইখিনি তেওঁ ইউপিপিএলৰ কাম কৰি আছিলে। ব্যৱস্থা আইনটো চবৰৰ কাৰণে সমান হয়, আইনৰ ব্যৱস্থা তেখেতে ল'ব পাৰে। আৰু এটা কথা চাওক,
আইনী ব্যৱস্থা ময়ো ল'ব পাৰোঁ, যিহেতু মই তেওঁৰ তাতে পইচা পাওঁ। তেখেতে যেতিয়া মানে EMCL বা EM আছিলে, তেওঁৰ ইমান মানে সমষ্টিত ইমান দাদাগিৰি আছিলে যে মোৰ দৰে মানুহ এজনক, আমাৰ দৰে সাধাৰণ মানুহক ঠগাই কিনে মানে কাম কৰিব দি কামৰ পইচাখিনি তেওঁ বেলেগৰ পৰা গাড়ী আনি কিনে তেওঁ দাদাগিৰিত চলিছিলে। তো মানুহৰ দাদাগিৰি সদায় সমান নাথাকে। মানে তেওঁৰ যিখিনি দাদাগিৰি, তেওঁ MCL EM থকাৰ সময়ত তেওঁ নিজৰ গাঁৱতে বয়সস্থ মানুহ মানে অত্যাচাৰ কৰিছিলে। আপোনালোকৰ মই নিউজত পাইছোঁ, কেছ হৈছিলে। তেওঁৰ তেনেকুৱা ধৰণৰ বহুত ঘটনা আছে। তেখেতে নিজকে বহুত জ্ঞানী বুলি বুজায়, তেখেতে নিজকে ডক্টৰ ডিগ্ৰী বুলি বুজায়, মানে ভুৱা প্ৰচাৰ চলাই আছে, মোৰ বিৰুদ্ধে কিছুমান প্ৰচাৰ চলাই আছে। তো মই এটা কথাই কওঁ, তেওঁৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ বহুত কেছ আছে। তেওঁ নিজৰ গাঁৱৰ এজন বয়সস্থ মানুহক মাৰি একবাৰ ইয়াৰ নিউজো হৈছিলে, কেছ হৈছিলে, আপোনালোকে সকলোৱে গম পায়। আৰু তেওঁ নিজৰ ঘৰতো অত্যাচাৰ কৰিছে, অত্যাচাৰ কৰি নিজৰ ভাইৰ মাজতো মানে কাজিয়া হৈছিলে, কেছ হৈছিলে। মই সেইবোৰ কথা মানে ক'ব বিচৰা নাই সময়ত। আৰু বহুত মোৰ তাতে তথ্য আছে, মই তথ্য সহকাৰে আপোনালোকৰ সন্মুখত আগন্তুক দিনত দাঙি ধৰিম প্ৰত্যেকটা মানে সত্য কথা। আৰু কিবা মই এনেকুৱা ধৰণৰ কোনো কাম মোৰ বোধেৰে মই কোনো বেয়া কাম কৰা নাই। আৰু তেখেতে নিজে যিটো স্বীকাৰ কৰিছিলে যে মোৰ কিডনেপাৰ ৰবীনবালা বিশ্বাস, আজি ৰবীনবালা বিশ্বাসৰ হৈ তেওঁ কাম কৰি আছে। তেওঁ চাওক 10 বছৰৰ কাৰ্যকালত আমি চৰকাৰৰ, অসম চৰকাৰৰ এটা আঁচনি আছে অমৃত সৰোবৰ। অমৃত সৰোবৰ আপোনালোকে সকলোৱে গম পায়, 25 লাখ টকাৰ এটা আঁচনি ব্লকৰ পৰা, মানে এখন গাঁৱত এটা মানে পুখুৰী, মানে অমৃত সৰোবৰ বুলি এটা পুখুৰী দিয়ে। আৰু সেই গাঁৱৰ মানুহে তাতে মাছ এৰিব, আৰু গাঁৱৰ মানুহে সেই পুখুৰীখন লালন পালন কৰি কিনে মাছ বিক্ৰী কৰিব। তাতে এনেকুৱা ধৰণৰ এটা মানে আঁচনি আছিলে অমৃত সৰোবৰ। মই আমাৰ যিটো বিমলানগৰৰ গাঁৱৰ যিটো অমৃত সৰোবৰ আঁচনি আছে, সেই অমৃত সৰোবৰ আঁচনিটো হৈছে আমাৰ EM ডাঙৰীয়াৰ এটা টংচি নামৰ ৰিজৰ্ট আছে, সেই টংচি নামৰ ৰিজৰ্টত। আৰু সেই টংচি নামৰ ৰিজৰ্টত যিখিনি ৰিজৰ্টৰ মানে ঘৰ আছে, গ্লাছৰ ঘৰ, সেই অমৃত সৰোবৰ আঁচনিৰ ওপৰত মানে মই দেখা পাইছোঁ। মানে অমৃত সৰোবৰ আঁচনিত সেই টংচি নামৰ যিটো ৰিজৰ্ট, এই ৰিজৰ্টৰ যিখিনি মানে আমাৰ হোমষ্টে আছে, এই হোমষ্টেখিনি বনাইছে। আৰু তাৰে মাছখিনি তেখেতে যোৱা বছৰ আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তাৰ ওচৰতে বিক্ৰী কৰিছে, আমাৰ BJPৰ কাৰ্যকৰ্তাৰ ওচৰত বিক্ৰী কৰে। তেখেতে ৰাইজৰ যিটো মানে পুখুৰী, ৰাইজৰ যিটো চৰকাৰৰ আঁচনিৰ দি এজন চৰকাৰী EM হৈ, এজন গভমেণ্ট যিহেতু জনপ্ৰতিনিধি হৈ কিনে তেখেতে কেনেকৈ ৰাজহুৱা সম্পত্তি এটা নিজৰ ব্যক্তিগত হিচাপে মানে ব্যৱহাৰ কৰিব পাৰে। আৰু কথা হ'ল, তেখেতে এই পুখুৰীৰ মাটিটো, আৰু তাতে এজন দুখীয়া মানুহ আছে, এই ওচৰতে তেওঁৰ টংচিৰ ওচৰত এজন দুখীয়া মানুহ আছে, তেওঁৰ অৱস্থা খুবেই বেয়া। মানে তেখেতক আপোনালোকে কেতিয়াবা তেখেতে যিহেতু মই আজি আপোনালোকৰ কথাখিনি যুক্তিটো দাঙি ধৰিছোঁ বা মই তথ্যখিনি দিছোঁ, আপোনালোকে তেখেতক হয়তো নিউজ কৰিব। সেই মানুহজনক কিমানখিনি অত্যাচাৰ কৰে এই EM জনে, মানে ৰাতি হ'লে শিল মাৰে। আৰু তেখেতৰ মাটিতে সেই অমৃত সৰোবৰ জোৰ জবস্তি পাতিছে, টংচি নামৰ ৰিজৰ্টটো জোৰ জবস্তি পাতিছে। আৰু সেই মানুহজনক তেখেতে ৰাতি শিল মাৰে, দিনত শিল মাৰে। মই বহুতবাৰ সেই মানুহজনৰ লগত কথা পাতিছোঁ, তেখেতে কৈছে যে আমাক অত্যাচাৰ কৰি আছে ইয়াৰ পৰা খেদিবৰ কাৰণে। আৰু অমৃত সৰোবৰৰ যিটো পুখুৰী, সেই পুখুৰীটো এই একদম দুখীয়া মানুহ যিজন আছে, এই দুখীয়া মানুহৰ মাটিত আছে।